Hello guys, welcome to my channel. YouTube channel. आज हमार ब्लॉगर हो काव्या मनु है ना समझे ना जाओ हेलो गाइस बोल जल्दी बोल कल सुबह पनवेल निकल वेलकम टू माय यूट्यूब चैनल আজি আপোনালোকক আমাৰ গাঁওখন দেখুৱাম বুলি रुको जरा सबर हेलो गाइस वेलकम टू माय यूट्यूब चैनल मैं আজি ব্লগ বনাব গৈ আছো আপোনালোকে চাই থাকিব শেষলৈকে এই আমাৰ ৰাস্তাৰ অৱস্থা নাই চাওক চৰকাৰে যাতে এতে শিলবালা পেলাই দে सरकारों अनुरोध থাকিল ये बड़ी अच्छी बात कही आप मोबाइल अच्छा हेलो गाइस देखो हेलो गाइस वेलकम टू माय यूट्यूब चैनल আপোনালোকক আজি আমাৰ খেতি পথাৰখন দেখুৱাম আপোনালোকে চাই থাকিব শেষলৈকে আমাৰ খেতি পথাৰ আৰু এতে ৰোৱনী কেইটামান ভুই ৰুই আছে চাওক আপোনালোকে দেখা পাইছে এয়া চাওক গোটাই পথাৰত পানী শুকাই গৈছে এ প্ৰভু চকু মিলি চাব নহলে আমি কি খাম গোটাই তো পানী শুকাই গৈছে যদি ধান এতে নৰে তেনেহলে আমি কি খাম প্ৰভু অকমান চকু মিলি চাবা বৰষুণ দিবা প্ৰভু বৰষুণ দিবা কেইটামান ৰোৱনী ভুই ৰোৱা হল পাই এইবাৰ আৰু ঘৰত আহি আছে সেউজীয়া কৰি দিলে আমাৰ পথাৰখন দেখি বুলি লিখো ঘৰত তাৰমানে এটা যাব এইটো এটা গৰু আনিব যাই আছে এইগিলা চাওক খেতি পথাৰ আৰু এইয়া কাইমা আকাশ হালধীয়া চবফালে চাওক পাহাৰৰ নিচিনা হৈ আছে এইগিলা চাওক এইয়া দুডাল বগৰী গছ আছে এইগিলা হাত পকিলে মানে খাব মস্ত মিঠা এইয়া চাওক ইফালে এইয়া চাওক আমি এটা ঘৰত যাই আছো এইয়াখন গধূলি হ'ল আমি এটা ঘৰত যাই পঢ়িব লাগে আৰু ঠাণ্ডা বতাহ দি আছে মস্ত এইটা আমি ঘৰত যাই কেনে পঢ়িম এইটো মোৰ সৰু ভণ্টি আমি দুয়োটা পঢ়িম ঘৰত যাই আপোনালোকে শেষলৈকে চাই থাকিব